বাপৰিয়ে কলাকলা চাই ক'ব হে প্ৰিয়তম নানাবিধ ফুলেৰে এই পবিত্ৰ মালাধাৰী আপোনাৰ নিমিত্তে গাঁঠি আনি আপোনাৰ ডিঙিত পিন্ধাই দিলোঁ পিন্ধাই দিয়া চেৰেংকৈ লাগিছে বুকুতে জুই এই গানটো আপোনালোকে শুনিছেনে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি গগৈৰ বিয়া পিছে দৰা কোন এই আটাইবোৰ কথা আপোনালোকক জনাই যাম তাৰ আগতে কণ্ঠশিল্পীগৰাকীৰ বিয়াৰ কিছু ভাল লগা মুহূৰ্ত প্ৰথমে আপোনালোকক দেখুৱাই দিছোঁ বাপৰিয়ে কলাকলা চাই ক'ব হে প্ৰিয়তম নানাবিধ ফুলেৰে এই পবিত্ৰ মালাধাৰী আপোনাৰ নিমিত্তে গাঁঠি আনি আপোনাৰ ডিঙিত পিন্ধাই দিলোঁ পিন্ধাই দিয়া ইমান ভাল লাগিলে চাওক বাপৰিয়ে সুন্দৰকৈ পিন্ধাই দিলে বাপৰিয়ে এটা ডাঙৰ উপহাৰ দি দিলে সমাজৰ মাজে এটা পলাকটোও দিব লাগিব তদন ৰূপ নহয় জানো অতি উপহাৰ দিব লাগিব দি দিয়ক ক'ব সেই আয়ুষ্মতী মোৰ জীৱনৰ উন্নত অসমবাসী ৰাইজক এটাৰ পিছত আনটো হিট ছং দি যোৱা জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি গগৈ বিবাহপাশত আবদ্ধ হ'ল শিৱসাগৰৰ পলাশ গগৈৰ সৈতে বন্ধুসকল তেওঁলোকৰ বিয়াৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবচোন লগতে যদিহে আপুনি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাছিল ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব